গাইজ কি খবৰ আশা ৰাখিছো সকলো ভালে আছে মোৰো ভাল আৰু এতিয়া মই ৰেডি হৈ আছো কলেজত যাব কলেজত কিবা অলপ কাম আছে সেইখিনি কাম মই সোনকালে কৰি আহো তাৰ পিছত মই মাৰ কিবা কাম অলপ আছে সেইখিনি কৰিম আৰু কিবা বস্তু লগাইছে সেইবিলাকো লৈ আনিম আৰু বাটত ট্ৰেক্টৰ চলি আছে তাৰ সাউণ্ড বিলাক আহি আছে যেহেতু ৰাস্তাটো বনাই আছে সেইটো কাৰণে আৰু মোৰ যাব মন নাছিল বাহিৰত বহুত ৰ'দ দিছে আৰু বহুত ধুলি কিন্তু এতিয়া সোনকালে গৈ আহো মই আৰু বাহিৰত বহুত ৰ'দ দিছে আৰু বহুত ধুলি কিন্তু বেছি পলম নকৰো এতিয়া মই সোনকালে গৈ আহো ইয়াতে মই লিপ বামটো বিচাৰি আছো পিছে পোৱা নাই ক'তবা আছে এইটো পাইছো So মই সোনকালে যাও সো তাৰ পৰা আহি দেখাম লিপষ্টিক এইবিলাক একো লগাব মন যোৱা নাই গাটো ভাল লগা নাই কিন্তু নগলেওতো উপায় নাই সেইটো কাৰণে সোনকালে যাবই আহো হাই এভৰিৱান তো মই ঘৰ আহি পালো এতিয়া আৰু এতিয়া ভাবিছো মই চুলিত আজি জেতুকা লগাম ওয়া জেতুকাৰ পেষ্ট বনাই লৈছো এতিয়া এইখিনি মই চুলিত লগাম এতিয়া মই জেতুকা লগালো চুলিত আৰু বায়ে চাহ বনাইছে মোৰ কাৰণে আৰু বায়ে খাব ফলমূল মই চাহ খাম আৰু মই এলোভেৰাও দিছিলো জেতুকা পাতৰ লগত সো ডিঙিটো খুজাই আছে এলোভেৰা লগালে মোৰ স্কিনত লাগিলে খুজাই থাকে এতিয়া চাহ হল চাহখিনি এতিয়া খাম বাই খাবি না চাহ আৰু বায়ে মাছ ফ্ৰাই কৰিব নেকি আৰু এফালে বায়ে ফ্ৰুটছ ৰেডি কৰিছে মই কিন্তু নাখাম কিনিবা ফল চাহ খাম আৰু এফালে মাছ ফ্ৰাই কৰিব কি মাছ ৰাখিছে শিঙৰা মাছ আৰু তাৰ পাছত দৰিকণা মাছ আৰু শিঙৰা এইগলা মাছ ভাল নাপাওঁ এতিয়া মই খাব লৈছো চাহ খাই খাই মই ভিডিও দুটা এডিট কৰিম আৰু মোৰ চুলিখিনিও তেতিয়ালৈকে মানে জেতুকাখিনি শুকাই যাব আৰু এতিয়া আমাৰ আহিল দুটা পাৰ্সেল বা আনিব গৈছে পাৰ্সেল বিলাক খুলি আছে কিবা কিবি বস্তু আনিছো দেখাম ৰবক এবিটকে গুটেইখিনি দেখাই আছো হলো এইটো হেই হয় পায়ে বডি লোশন কৰি আছিল হেয়ে এইটো আনি দিছো চাও দেখাই দিছো নিভিয়া মানে এইটো শেষ হৈ গল এইটো আনিছিলো মই এইটো বডি লোশন শেষ হল আৰু এইটো ঠাণ্ডাৰ দিনতহে দিয়া হয় এইটো সেই কাৰণে বায়ে মানে কৈ আছে বডি লোশন লাগে আৰু এইটোটো আছিলে পিছে বাই এইটো ইউজ কৰি বৰ এটা ভাল নাপায় সেইটো সানক্ৰীম হিয়া বাৰ আৰু এইটো কি এইবিলাক বাৰ বস্তু আছে মুৰে অকল নহয় এইটো সৰাইজন নেকি বাৰ কিবা কিবি সো বস্তুবিলাক এবিট কৈ দেখাই আছো মই বায়োটিকৰটা লৈছি আৰু এইটো এটা আছিল বায়োটেকৰ এইটো বায়ে মোক এতিয়া দিলে এইটোটো আছে বহুত দিন যাব মানে বাক মই গিফট দিছিলো পিছে বাই এইবিলাক একো ইউজ কৰি নাথাকে স্কিন কেয়াৰ এইবিলাক একোৱে নকৰে কেতিয়াবা মন গলে কিবা এটা ক্ৰীম হানি থয় আৰু এনে অলমোস্ট নলগাইয়ে একো সো এইটো আকৌ মোকে ৰিটাৰ্ণ কৰি দিছে ঘুৰিব তাই তাত থাকিলে এক্সপায়াৰি গুচি যাব সেইটো কাৰণে প্ৰথমতে মই আনিছো বডি লোশন এইটো মোৰ বাবে আনিছো তাৰ পিছত আনিছো ডট এণ্ড কিৰ ময়শ্চাৰাইজাৰ মেট ময়শ্চাৰাইজাৰ এইটো ডাঙৰ বাৰ বাবে তাৰ পিছত আনিছো মই ডট এণ্ড কিৰ সানক্ৰীম বাই সানক্ৰীম লগোৱাৰ কথা কৈ আছিল সো এইটো আনিছো আৰু বায়ে এইটো পাউডাৰৰ কথা কৈছিলে ডাঙৰ বাই সো বাৰ বাবে এইটো আৰু এইটো এটা ক্ৰীম এইটো মোৰ বাবে বা মাৰ বাবে আনিছো লগাম এতিয়া গৰমৰ দিন আহিল যেতিয়া এনেও জেল ক্ৰীম লগাব লাগিব আৰু এইটো এটা আনিছো এইটো আমাৰ ঘৰৰ বাবে আনিছো তাৰ পিছত আনিছো দুটা টোনাৰ মোক নালাগে মোৰ টোনাৰ আছে সো দুজনী বাৰ কাৰণে আনিছো তো এইখিনি বস্তুৱে এইখিনি প্ৰডাক্টে আনিছো মই স্কিন কেয়াৰৰ প্ৰডাক্ট আৰু বেলেগ বিশেষ একো অনা নাই আৰু এইটো মই ওপেন কৰি চাব মন গৈ আছে চাও কাৰণ ইয়াৰে পেকেজিংটো বহুত ধুনিয়া সেইটো কাৰণে কেনেকুৱা আহি ইয়াৰ পেকেজিংটো বহুত ধুনিয়া আৰু ইয়াতে লিখা আছে গিভ ইয়োৰ স্কিন এ জুচি ব্ৰাষ্ট অফ হাইড্ৰেশ্যন সো চাও এইটো মই যদি বায়ে ইউজ কৰি ভাল পায় তেতিয়া ময়ো নেক্সট এইটো আনিম খুলিবই পৰা নাই এক সেকেন্ড দেখাই আছো আৰু ইয়াৰে পেকেজিংটো ইমান ধুনিয়া গোন্ধটো কেনেকুৱা বা আনব দিছিল
যদি বাই ইউজ কৰি ভাল পায় আমিও আনিম নালগে আৰু চাওকচোন ইয়াৰে পেকেজিংটো ইমান কিউট ইমান মৰম লাগিছে পেকেজিংটো ইমান কিউট লাগিছে আৰু এইটো ময়শ্চাৰাইজাৰ যদি বাই ইউজ কৰি ভাল পায় নেক্সট আমিও আনিম বহুত ভাল লাগিছে কিউট লাগিছে টুপিৰ নিচিনা পিন্ধা আছে ইমান মৰম লাগিছে ময়শ্চাৰাইজাৰটো লগোৱাৰ বাবে এনেকুৱা এডালো দিছে এইডাল ইউজ কৰি লগাব পাৰিব আৰু এয়া মই আনিছিলোঁ অৰেঞ্জ জেল গৰমৰ দিনত ইউজ কৰিব সো এইখিনি আনিছোঁ বেছি একো অনা নাই চুলিত যেহেতু জেতুকা লগাইছোঁ আৰু জেতুকাখিনি একেবাৰে জিপাল হৈয়ে আছে তো সেয়েহে ভাবিছোঁ মই ড্ৰেছিংখন ঠিক কৰোঁ তাৰপিছত গা ধুওঁ আৰু ড্ৰেছিঙত বহুত ধূলি জমা হৈছে সো সেইখিনি কৰি লওঁ হ'ব লাগে Hey guys, তো মই এতিয়া গা ধুই আহিলো চুলিখিনি ধুই দিলো আজি মই পিছে শ্যাম্পু কৰি দিয়া নাই পিছত শ্যাম্পু কৰি দিম আৰু অকমান ডিঙিটো মোৰ খুজাই আছে কাৰণ যেহেতু এলোভেৰা দিছিলো সেইটো কাৰণে এতিয়া অকমান খুজাই আছে আৰু ডিঙিটো অকমান মোৰ খুজাই আছে কাৰণ এলোভেৰা দিছিলো সেইটো কাৰণে চুলিখিনি এতিয়া মই এনেদৰে অকমান পাউলেৰে ৰেপ কৰি ৰাখিম লিপ বাম লগালো আৰু এতিয়া মই পাৰ্সেল বিলাক ভালকৈ থৈ দিম বাহুকাৰ ঘৰত গলে লৈ যাম আৰু এতিয়া মই গা ধুই আহিলো তাৰ পিছত ভাত খাম ভাত খাই দুপৰীয়া বাৰ লগত হুম আৰু ইভিনিঙত চাগে এঠাইলৈ যাম সো হেয়া দেখাম বাৰু আপোনালোকক সো ভাত খাই শুই যাম বেলেগ আৰু কি দেখাম কাৰণ একো দেখাব লগা নাথাকে দেখোন ভাত খাই হুম তাৰ পিছত চাহ খাম সো ইভিনিঙত যদি এঠাইলৈ যোৱা কথা আছে বা আৰু মই সো তেতিয়া সিহঁতৰ ঘৰত দেখাম ঘৰত কি দেখাম এতিয়া ভাত খাম শুই যাম বা শুব সো সেয়েহে বা কিবা ভিডিঅ' চাই আছে মোবাইলত আৰু ইভিনিঙত এঠাইলৈ যাম তো তেতিয়া যোৱা হ'লে তাত গৈ ভিডিঅ' বনাম দেখাম আপোনালোকক কি চাই আছা আৰু বা ৰেচিপি চাই আছে কিবা কিবি বনাই খুৱাব নেকি মোক আমি এতিয়া ভাত খাব লৈছোঁ এফালে মাছ ফ্ৰাই কৰিছিল বাই এফালে দৰিকণা মাছ আৰু চজিনা আৰু দালিখন অকণমান বেলেগ ষ্টাইলত বনাইছে মায়ে পনীৰ আৰু গাজৰ দি দিছে আৰু এয়া কচু আৰু এফালে মায়ে বনাইছে তিতা কেৰেলা নহৰু আৰু আলু ফ্ৰাই কৰিছে আৰু গাজৰো দি দিছে আৰু এইখিনি অকমান আলু ফ্ৰাই কৰিছিল নেকি আৰু এয়া ভাত এতিয়া আমি ভাত খাওঁ সো তাৰ পিছত লগ পাম আৰু বাও ভাত খাব লৈছে এবাৰ ভালকে বাই কিবা ক'ব ভালকে জছত কয় শুই আছে মাই বোলে বাৰ আগত ভাত দি আছে দালিখন আজি বেলেগ ষ্টাইলত বনাইছো কি কৈছে মাই কোৱাচোন দালিখন আজি বেলেগকে বানাইছো দালিখিনি যে বেলেগকে বানাইছো বেলেগকে বনাইছে আজি মাহৰ দালি নাখায় মা তাত মিক্স দি দিছে আৰু বাৰ আগত ভাত দি আছে দালিখন আজি বেলেগকে মাহৰ দালি দুটা বনাইছে মোৰ পাতে 10টা মাহৰ দালি গুড ইভিনিং এভৰিৱান আৰু এতিয়া এয়া খাব লৈছোঁ মই ভাল পোৱা বস্তু বজাৰৰ পৰা আনিছিলোঁ আৰু এফালে লৈছোঁ নেমু চাট মছলা আৰু নিমখ আৰু এইটো বস্তু খাই মই বহুত ভাল পাওঁ যোৱা বছৰো আনিছিলোঁ মই নেমু আনিব পাহৰিছিলোঁ সেইটো কাৰণে আজি মই মনত পৰতে লৈ আনিলোঁ জিমি বাই খাবা না
গাইস তো আমি এতিয়া জেঠিমাহঁতৰ ঘৰত যাম কাষৰে সিহঁতৰ ঘৰত ফুৰিব মাতিছে বা অহা বাবে বাৰ লগত মোকো মাতিছে মোক উদ্দেশ্য কৰি মতা নাছিলে যে বাক মাতিছে সেইটো কাৰণে মোকো মাতিছে বাৰ লগত বাই ওৱান গেট ওৱান ফ্ৰী নিচিনা হৈছো সো এতিয়া সিহঁতৰ ঘৰত যাওঁ এতিয়া জেঠিমাহঁতৰ ঘৰত যাওঁ আৰু জেঠিমাহঁতৰ ঘৰত গৈ দেখাম বাৰু এতিয়া আহিলো জেঠিমাহঁতৰ ঘৰত আৰু এয়া জেঠিমাহঁতৰ গোসাই ঘৰ ও জেঠিমা আইছো দে বা বহুত কিবা কিবি বানাইছো নাকি ফল-মূল নাখাম দে পিছবেলা আৰু আমি আহিম কাৰণে জেঠিমাই এইবিলাক ঢেৰ কিবা কিবি বনাইছিল আৰু এফালে আমাক খাব দিলে পনীৰ আৰু পনীৰখন জেঠিমাই বেলেগ ষ্টাইলত বনাইছিল বহুত টেষ্টি আছিল খাবলে সঁচাকৈ আৰু মই সুধিছিলো কেনেকৈ বনাইছিল পিয়াজৰ পাতেৰে বনাইছিল বুলে সঁচাকৈ খাব বহুত বেছি টেষ্টি আছিলে মই আগত এনেকুৱাকৈ খাই পোৱা নাই আৰু এইফালে মাগুৰ মাছ বনাইছিল আমাক মাগুৰ মাছ দিছিলে জেঠিমাই পিছে মই মাগুৰ মাছ নাখাওঁ বায়ে খায় আৰু এফালে জেঠি আমাক দি আছে আচাৰ আৰু এইবিলাক খোৱা হোৱাৰ পিছত আমি খালো একাপ চাহটো লাগিবই আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগ পাম আন এটি ভিডিঅ'ত বাই বাই